নমস্কাৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি এখন অসমৰ অতি ধুনীয়া ৰিজৰ্ট দেখুৱাবলৈ লৈছোঁ। এই ৰিজৰ্টখন ক'ত অৱস্থিত? জালুকবাৰীৰ পৰা এয়াৰপৰ্ট ৰোডত গ'লে, অৰ্থাৎ আপোনালোকে একুলেণ্ডলৈ গৈ থাকে, সেই একুলেণ্ড ৰাণী ৰোড, তাতেই এই ৰিজৰ্টখন, চাংছ ৰিজৰ্ট। অসমৰ এখন অতি ধুনীয়া ৰিজৰ্ট বুলি ক'ব লাগিব, কাৰণ এই ৰিজৰ্টখনলৈ যদি আপুনি ৰাতি যায়, দেখিব যে আটাইতকৈ সৌন্দৰ্যময়। আপোনালোকে ভিডিঅ'ত দেখি আছে ৰাতি কিমান মনোমোহা, আৰু এই ৰিজৰ্টখন আচলতে বিভিন্ন কৌশলেৰে সজোৱা হৈছে। ইয়াত খাবলৈ গৈ কি তৃপ্তি পাব সেইটো বেলেগ কথা, কিন্তু এই ৰিজৰ্টখনলৈ গ'লে আপোনালোকে যিটো সৌন্দৰ্য দেখিব সেইটো অবাধ মানিব। ইমান ধুনীয়া লাগে গৈ, সেইকাৰণে বাৰে বাৰে কৈছোঁ আপোনালোকে ৰাতি যাব। আৰু এই ৰিজৰ্টখনৰ ভিতৰ চৰাত বহুত ভাল। এটা ভিতৰত পুখুৰী আছে, এইটো দেখিছে আপুনি। এই পুখুৰীটোৰ পাৰতে আপোনালোকে ইয়াত খোৱা মেলা কৰিব পাৰিব। সৰু শিশুৰ খেল ধেমালিৰো কিছুমান ব্যৱস্থা ইয়াত আছে। তাৰোপৰি ইয়াত ৰাতি থকাৰ ব্যৱস্থা আছে। কিছুমান কটেজ ইয়াত আছে। ইয়াত খাদ্যবস্তু ষ্টাৰ্টাৰ আপোনালোকে গ'লে খাব পাৰিব, আৰু বিভিন্ন প্ৰকাৰৰ খাদ্য সামগ্ৰী আছে, আপোনালোকে নিজৰ ইচ্ছামতে খাব পাৰিব। মই সেইদিনা গৈ আচৰিত হ'লোঁ যে ইমান ধুনীয়া লাগিছে ইয়ালৈ গৈ। দিনত অকণমান বেলেগ হয়, দিনৰ পোহৰত হয়তো দূৰৰ পৰা এটা বেলেগ সৌন্দৰ্য দেখি, কিন্তু ৰাতি যেতিয়া লাইটৰ পোহৰ থাকে তেতিয়া যেন স্বৰ্গপুৰী, সপোনপুৰীৰ নিচিনা লাগে। তেনেকুৱা আপোনালোকে দেখি আছে বিভিন্ন খাদ্য সামগ্ৰী। আৰু ভিতৰত যিটো ডাইনিং হল, অৰ্থাৎ য'ত খাবলৈ বহা যায়, তাত এনেকুৱা ঠাইখন বিভিন্ন ধৰণৰ লাইটৰ পোহৰ আছে। আপোনালোকে ইয়াত কুটিৰ থকা বুলি কৈছোঁ, মই আপোনালোকক কুটিৰৰ ওচৰলৈ লৈ গৈ আছোঁ। আচলতে এয়াৰপৰ্টত অহা বিভিন্ন মানুহ, দেশী বিদেশী সকলোৱে এয়াৰপৰ্টৰ পৰা চিধাই ইয়ালৈ আহে। এইটো এটা কুটিৰ, এইটো কুটিৰত আচলতে খাৰী হয়, বহুত আছে। এই মই ৰাস্তাটোৰে আপোনালোকক লৈ গৈছোঁ। বহুত কুটিৰ ইয়াত আছে, আৰু ভিতৰত আহল বহল সকলো সা সুবিধা আছে। নিশ্চয় কুটিৰবোৰ দেখিছে। এই ঘৰবোৰত আপুনি নিশা কটাব পাৰিব, আৰু মুকলিমূৰীয়া ইয়াত ওচৰে পাঁজৰে যিটো সেউজীয়া পাহাৰ আছে, গছ গছনি আছে, গতিকে মুকলি বতাহো ইয়াত আছে। মানে শান্তশিষ্ট পৰিৱেশ। চহৰৰ যি কোলাহল, এই কোলাহলৰ পৰা মুক্ত এই ৰিজৰ্টখন।